বৰ্তমান আমি যাব ওলাইছোঁ গুৱাহাটীৰ পৰা কলকাতা আছোঁ পল্টন বজাৰ ষ্টেচনত। এয়া হ'ল পল্টন বজাৰ ষ্টেচন। যেন তেন আমি টিকেটটো কনফাৰ্ম কৰিলোঁ বাৰু। জাষ্ট ওলাইছোঁ আৰু আমি আৰু ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। ট্ৰেইন আহি পোৱা নাই, চাই থাকক আমি দেখাই আছোঁ। এয়া কলকাতা পাইছোঁ জাষ্ট আহি, ট্ৰেইনৰ পৰা নামিলোঁ। বৰষুণ বহুত কলকাতাত আৰু ষ্টেচনৰ ভিতৰত। কলকাতা ষ্টেচনটো দেখাত বহুতেই ধুনীয়া আৰু হোটেলৰ বাহিৰত এয়া আমাৰ তাতে টেক্সি চলে, কিন্তু অৱস্থা বহুত বেয়া। গুৱাহাটীতকৈ বেছি পানী হয়। হোটেলৰ বাহিৰত বহুত পানী, ৰাতিপুৱা শুৱাৰ পৰা উঠি দেখিছোঁ, বৰ বেয়া লাগিল। কালি ইয়াতে বহুত পানী আছিলে, এতিয়াও পানী আছেই। ইয়ে চাওক, পানী আছেই, প্ৰায় শুকোৱা নাই। ইয়াত দীঘাৰ বাছ লাগি আছে ইয়াতে। আৰু ভাল লাগে ইয়াৰ টেক্সিবোৰ দেখি। আমাৰ চবতকৈ মৰমৰ যিখন গাড়ী, সেইখন ইয়াতে বৰ ধুনীয়াকৈ চলাই থাকে। বাকী মই আপোনাক দেখাই আছোঁ অলপ দেৰিকৈ কেনেকৈ আমি যাম দীঘা এতিয়া। এয়া গাইজ হাওৰা ব্ৰিজ। ফাইনেলি হাওৰা ব্ৰিজৰ ওচৰত আছোঁ বৰ্তমান। এখন হাওৰা ব্ৰিজ আৰু এটা ষ্টেচন গৈ আছোঁ। বৰ্তমান আমি হাওৰা ষ্টেচন গৈ আছোঁ। আমি দীঘা যাম যিহেতু, তাৰ পৰা ট্ৰেইন চাওঁ প্ৰথম। ট্ৰেইন যদি দেৰিকৈ আছে তেতিয়াহ'লে আমি বাছ ষ্টেণ্ড যাম। চাই থাকক। আমি বৰ্তমান বাছ ষ্টেণ্ডলৈকে আহিলোঁ, ট্ৰেইন নাছিল যিহেতু। এতিয়া আমি বাছত দীঘা যাম। বহুত গৰম ইয়াতে যিহেতু। বাছত বহিলোঁ। এয়া আমি গৈ আছোঁ দীঘা। দেখাই আছোঁ দীঘাত কেনেকুৱা। ঠিক আছে, দীঘাখন কেনেকুৱা চাবলৈ খন্তেক অপেক্ষা কৰক আপোনালোকে। ভিডিঅ'টো সম্পূৰ্ণ চাব। ফাইনেলি গাইজ আমি দীঘা পাইছোঁহি। আৰু দীঘা যিটো বাছ ষ্টপ হয়, তেওঁলোকৰ চৰকাৰী বাছ ষ্টেণ্ড, SBSTC বুলি কয় সিহঁতৰ, আমাৰ যেনেকৈ ASTC। আৰু তেনেকৈ আপোনাৰ সন্মুখতে বহুত কেইখনে হোটেল ভাল ভাল দেখা পোৱা গৈছে। আমি আহি আছোঁ বৰ্তমান হোটেল চানিলৈ। এখন হোটেল চানি। ঠিক আছে গাইজ, মই নেক্সট দেখাই আছোঁ আপোনালোকক দীঘা বীচখন কিমান ধুনীয়া। বৰ্তমান আমি অলপ আগত চাই আহিলোঁ। হেল্ল' গাইজ, বৰ্তমান আমি কলিকতা পালোঁ। কলিকতাৰ পৰা দীঘা আহিলোঁ। যোৱাকালি কলিকতাত থাকিলোঁ, পূজা চালোঁ। আজি দীঘা আহিলোঁ। মই অলপ পিছত আপোনালোকক দীঘা বীচখন দেখাই আছোঁ। বৰ্তমান এইটোৱে আমাৰ ৰুমটো। ভাল ৰুমেই দিছে, ধুনীয়া হয় ৰুমটো। তাৰপিছত বাকী মই দেখাই আছোঁ আপোনালোক। ইয়াতে বেগ চেগ থ'লোঁ মোৰ টিভিটো। তো মই এতিয়া ওলাই আছোঁ দীঘা বীচখন দেখুৱাবলৈ। মই বীচৰ একদম লগতে আছোঁ প্ৰায়। ঠিক আছে, এয়া চাওক, বীচৰ ফালে যাম এতিয়া। এইটো ৰাস্তা দি সোমাই যাম বীচ আমি। বীচ যাম আৰু বীচৰ ফালে গৈ আছোঁ বৰ্তমান। এইফালে আছে বীচ। অংকিত জাষ্ট আমি আহি দীঘা বীচ পাইছোঁ। এয়া দীঘা বীচ, এয়া শংখৰ দোকান। ইয়াতে শংখ পোৱা যায়। আৰু ইয়াৰ পৰা আমি যাওঁতে শংখ ল'ব লাগিব। এইফালে ফাষ্টফুড আছে, অলপ ফাষ্টফুড খাই লওঁ প্ৰথম, মোৰ ভোক লাগিছে। ৱাও, বীচ হয়। আহি পাইছোঁ গোৱা। গোৱা আহিছে, গোৱাই আৰু দীঘা বীচত। না না, বহুত বেছি এটা ধুনীয়া জেগা হয় এইটো। আপোনালোকেও এবাৰ ভিজিট কৰিব। আৰু ইয়াতে ৰুম ৰেণ্টো বহুত কম হয়। আমি যিটো ৰুম লৈছোঁ তাতে ডাবল বেড, এটাচ বাথৰুম, টিভি, AC আছে, কিন্তু ACটো আমি কাট কৰি লৈছিলোঁ যিহেতু বীচৰ ওচৰত বহুত ঠাণ্ডাই হয়। সেইকাৰণে অনলি 500ত আমি পাইছোঁ। আৰু বহুত ভাল হয় ৰুমবোৰো। খোৱা বস্তুৰ দাম বহুতেই কম। মই আপোনাক দেখাম অলপ পিছত খোৱা বস্তুবোৰ কেনেকুৱা কি। এবাৰ হ'লেও ভিজিট কৰিব জেগাটোত, বহুত ধুনীয়া জেগা হয়। আপুনি গোৱা নে দীঘা আপুনি গমেই নাপাব, ইমান ভাল এটা জেগা হয়।
আগলৈ দেখুৱাই আছোঁ মই পূজা তেওঁলোকৰ। বিচত ঘূৰি থাকোঁতে আমি এটা সৰু শংখও পালোঁ ইয়াতে, বৰ ভাল লাগিল পাই পেলাই। আৰু সৰু সৰু বাচ্ছাবিলাকে ইয়াতে শংখ বিচাৰি ফুৰে এইদৰে। এইকণ সময়ত আপোনাৰ পানীৰ ঢৌটো বেছি হয়। আমি যিটো টাইমত আছিলোঁ ধৰি লওক 3টা বজাৰ পিছৰ পৰা পানীৰ ঢৌটো বেছি হয় ইয়াতে। আৰু সন্ধিয়া 5টা মানলৈকে ইয়াতে পানীৰ ঢৌটো থাকে। আৰু 5টা বজাৰ পিছত ইয়াতে বালিচৰটো ওলাই যায়, ঢৌটো কাষলৈ নাহে আৰু। সেইটো বাবে আমি ধুনীয়া সময়ত গৈ পাইছোঁ যিহেতু। এতিয়া পানীৰ ঢৌ যলৈকে দেখি আছে, সন্ধিয়া 5টা বজাৰ পিছত তাত নেদেখে, তাত পানী নাইকিয়া হৈ যায় আৰু কাষলৈকে নাহেগৈ আৰু পানী। যদি আপোনালোক আহে সন্ধিয়া 5টাৰ আগত আহিব লাগিব, ধৰি লওক 3টা 2:30 তেনেকুৱা মানত আহি পেলাই আপোনালোকে সম্পূৰ্ণ পানীৰ ঢৌখিনি পাব। এতিয়া চাওক যিহেতু সন্ধিয়া হৈ গৈছে, পানীৰ ঢৌটো কমি গৈছে, কাষত বালিচৰ ওলাই আহিছে লাহে লাহে। মই ঘোঁৰাতে উঠিলোঁ আৰু তাতে ব'টত উঠিবলৈ যিহেতু মোৰ ভয় লাগে। বাকী লগৰবোৰ ব'টত উঠিলে। মই সাঁতুৰিব নাজানো যিহেতু, তো মই ব'টত নুঠিলোঁ। তাতে বহুত ছেফটি থাকে বাৰু, তেওঁলোক থাকেই। তো লাইফ গাৰ্ড থাকে তাতে, কিন্তু তথাপিও মোৰ ভয় লাগে যিহেতু মই সাঁতুৰিব নাজানো। সেইকাৰণে মই ঘোঁৰাতে উঠিলোঁ নিজৰ সন্তুষ্টিৰ কাৰণে। আৰু এয়া চাওক দীঘাৰ পূজা, বৰ ধুনীয়া পূজা হয় ইয়াতো। কলিকতাতকৈ কম হয় কিন্তু ভাল হয় পূজা। আৰু যিহেতু পূজাৰ প্ৰথম দিন আছিলে, এইদিনাখন বহুত বেছিও মানুহ হোৱা নাই। তথাপিও মই দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক দীঘাৰ পূজা কেনেকুৱা হয়। তাতে বহুত দেৰিকৈ আন্ধাৰ হয় আচলতে। আমাৰ ইয়াতে য'ত এতিয়া 5টা 5:30 আন্ধাৰ হৈ যায়, তাত 7টা 7:30টো আন্ধাৰ নহয়। এতিয়া বৰ্তমান 7:30 বাজি আছে, কিন্তু পোহৰ হৈয়ে আছে। আৰু চাই যাওক এতিয়া আমি পূজাৰ যিহেতু চাম, দুকপিমান ফটো উঠিম। আৰু তাৰপিছত দেখুৱাম আমি তাতে কি কি খালোঁ, বিৰিয়ানী কেনেকুৱা ধৰণৰ। কলকাতা আহিছোঁ, এতিয়া বিৰিয়ানীটো খাবই লাগিব। তো এয়া বিৰিয়ানী খাই দিলোঁ আধা আধি, তাৰপিছতে মনত পৰিছে যে নাই চবকে দেখুৱাবও লাগিব। Let it bang, bang. খোৱা বস্তুৰ কাৰণে যিহেতু ফেমাছ হয়। আৰু ইয়াতে চাওক যিয়েই লওক আপুনি অনলি 100 ৰুপিজ হয়। আৰু আমি ইয়াৰ পৰা তন্দুৰী চিকেন ল'লোঁ অনলি 100 ৰুপিজকৈ যিহেতু। আৰু এয়া চাওক দীঘাত আমি ফটো উঠিলোঁ সন্ধিয়া ৰাতি গৈ পেলাই। আৰু মই দেখুৱাম সাগৰখনত ৰাতি কেনেকুৱা হয়। এইটো চাওক সাগৰৰ দৃশ্য ৰাতি। আমি ভিডিঅ' এটাও বনাই ল'লোঁ আচলতে, ফটো উঠিবলৈতো সময় পোৱাই নাছিলোঁ। তো সময় থাকোঁতে ভিডিঅ' এটা উঠি ল'লোঁ। এয়া কলিকতাৰ এম্বেচাডৰ চাওক। আমি এতিয়া বৰ্তমান কলিকতা পালোঁহি, আকৌ আহি পেলাই হাওৰা, এখন হাওৰা ব্ৰিজ বহুত ধুনীয়া লাগে। আমি আচলতে গৈ আছোঁ এতিয়া নিউ মাৰ্কেট। মই দেখাই আছোঁ নিউ মাৰ্কেটখন কেনেকুৱা আচলতে। এইখন চাওক হাওৰা ব্ৰিজ, আৰু এখন আছে সিফালে। এয়া চাওক হাওৰা ব্ৰিজ, আমি গৈ আছোঁ নিউ মাৰ্কেট। নেক্সট নিউ মাৰ্কেটত আমি লগ পাম। নাই যে কিয় দিব বাৰু, চেলেৰি হয় ন, পূজা বুলি আৰু কি হয়। কলিকতাত এইদৰে ঘোঁৰা লৈ পেলাই পুলিচ ওলায় পেট্ৰলিঙৰ কাৰণে। ৱাও। আমি বৰ্তমান নিউ মাৰ্কেট গৈ আছোঁ। কলকাতা নিউ মাৰ্কেট হয় এখন। তো এই লৈ আছে চেণ্ডেল, মাত্ৰ 50 টকাত চেণ্ডেল হয়। কি ধুনীয়া চেণ্ডেল চব আছে ইয়াতে।
মাতি নিদিবা কমফৰ্টেবল হয়নে বস্তুৰ দাম নিউ মাৰ্কেটত যথেষ্ট কম তাৰপিছত নিউ মাৰ্কেটৰ পৰা আহি আমি লজ পালোহি লজৰ পৰা আকৌ আমি ওলাইছোঁ জাষ্ট পূজা চাবলৈ এতিয়া আগলৈ আমি অলপ পূজা দেখুৱাম তাৰপিছতে অলপ দূৰত AC মাৰ্কেট আছে এই বৰ উৎপাত কৰি আছে চেণ্ডেলে 4যোৰমান ল'লে তাইক দাম কম দেখি কাপোৰ কানি লৈছে কাপোৰৰো বহুতেই দাম কম তাতে যিহেতু কেতিয়াবা আহিলে এবাৰ নিউ মাৰ্কেট ভিজিট কৰিব বহুত ভাল জেগা হয় বহুত কম দামত বহুত বস্তু ল'ব পাৰিব তাতে আৰু যিহেতু আজি আমাৰ লাষ্ট ডে অহাকালি আমি আকৌ ঘূৰি যাম অসমলৈ গুৱাহাটী আমাৰ মৰমৰ আচলতে কষ্টও পালোঁ অলপ আহি পেলাই যিহেতু ইয়াতে বহুতেই পানী হয় বহুত বেছিয়ে পানী হয় গুৱাহাটীতকৈ বেছি পানী হয় যেন পালোঁ তাৰপিছতে এয়া আমি পূজা চাবলৈ যিহেতু দেখি বৰ ভাল পালোঁ গৈ পেলাই তাৰপিছত ভিতৰ সোমাই গম পাইছোঁ বহুতেই বোকা তাত চাই যাওক আগত পূজা দেখুৱাই আছোঁ এতিয়া অকণমান ফাইনেলি আহি পাইছোঁ মেলাৰ ভিতৰ কিন্তু ইয়াতে বহুত বোকা বৰ কষ্ট হৈছে বোকাত আমাৰ আৰু এইফালে খুব মন গৈ থকা বস্তু কিছুমান যেনেকৈ চকৰিটো বিচাৰিহে পোৱা নাই এতিয়া ক'ত গ'ল পূজাত সোমোৱাৰ পিছত এখন জোলনাখন এইটো চকৰিটো পাই গ'লোঁ গাইজ বিচাৰি চকৰিটোৰ ওচৰলৈ গৈ আছোঁ কেতিয়া উঠাব নাজানো কিন্তু মই নুঠোঁ মোৰ বহুত ভয় লাগে চকৰিত উঠিবলৈ বাকী বৰ বিশেষ বেলেগ নহয় আমাৰ অসমৰ সৈতে একেই লটাৰী খেল এনেকেই হয় ইয়াতো মটকা কুঁৱা বৰ্তমান আমি আকৌ AC মাৰ্কেট গৈ আছোঁ পূজাৰ পৰা ওলাই পেলাই চাওঁগৈ AC মাৰ্কেট বুলি এখন মাৰ্কেটো আছে বোলে তাতে কিনো আছে চাব গৈ আছোঁ AC মাৰ্কেটখন চালোঁ বৰ বেছি ভাল নাছিলে যিহেতু আমি ঘূৰি গুচি আহিলোঁ এতিয়া বৰ্তমান আমি লজলৈ গৈ আছোঁ আৰু ৰাতিপুৱা ওলাম এতিয়া বৰ্তমান ওলালোঁ আমি লজৰ পৰা ৰাতিপুৱা সময়ত সেয়া আমি গৈ আছোঁ ষ্টেচন প্ৰথম টিকেট কাউণ্টাৰত যাম আমি যিহেতু এতিয়া ভিক্ট'ৰিয়া মেম'ৰিয়েললৈ যাম সেইবাবে আমি ষ্টেচনৰ ওচৰত টিকেট কৰিব লাগে যিহেতু আমি জাহাজত যাম পানী জাহাজত তাত টিকেট কৰে আমি টিকেট কৰি আপোনালোকক দেখুৱাই আছোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েল এয়া জাহাজঘাটত গ'লোঁ টিকেট কৰিলোঁ আৰু বৰ্তমান জাহাজলৈ অপেক্ষা কৰিম ৰখিম তাতে বৰ বেছি সময় নালাগে বোলে বহুত সোনকালে আহি যায় জাহাজখন তো এয়া চাওক আমি গৈ আছোঁ এখন দুখন ফটো উঠি ল'ম এতিয়া এয়া হাওৰা ব্ৰিজখনৰ সৈতে ফটো এখন দুখন উঠি ল'লোঁ এয়া চাওক এতিয়া পিছফালৰ পৰা জাহাজ আহিব আমাৰ এখন আহিছে প্ৰথমখন এইখন আমাৰ জাহাজ নহয় আচলতে আমি য'লৈকে যাম বাবুঘাট বুলি কয় এয়া জাহাজত বহিলোঁ আমি বাবুঘাটলৈ গৈ আছোঁ বৰ্তমান আমি বাবুঘাটত নামিলোঁ বৰ্তমান ভিক্ট'ৰিয়া মেম'ৰিয়েল পালোঁহি আহি পেলাই বৰ ধুনীয়া ৰাস্তাটো তাৰে নাও পাই গ'লোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ ভিতৰত এয়া হ'ল ভিক্ট'ৰিয়া মেম'ৰিয়েল ভাল লাগিছে চাই পেলাই বহুত ভালেই লাগিছে আৰু এতিয়া বৰ্তমান গৈ আছোঁ ভিতৰলৈ আপোনালোকক দেখাই আছোঁ ভিতৰত এতিয়া কি হয় কি আছে ৱাও ইয়াতে ধুনীয়া পানী থকা সৰু সৰু পুখুৰী আছে
জাষ্ট পাইছোঁ আৰু আমি আহি আকাশখন চোৱা এতিয়া আমি বৰ্তমান লাইনত আছোঁ লাইন ধৰিব লাগে ভিতৰলৈ যাবলৈ নেক্সট দেখাই আছে মই কি হয়গৈ ভিতৰত কি আছে ইয়াৰে ভিতৰত এনেকুৱাই আৰু বৰ বিশেষ একো নাই তেনেকৈ চাবলগীয়া ৰুমবিলাক যিহেতু বন্ধ কৰি থয় ভিতৰত সোমাব নোৱাৰি তাতে যিবোৰ সজাই থোৱা থাকে যেনে কিছুমান পুৰণা ফটো বা তেনেকুৱা সেইবোৰেই উলিয়াই থৈ বাহিৰত সেইবোৰ চাব পাৰি আৰু বৰ ধুনীয়াকৈ বনোৱা এটা মেহেল বুলিয়ে ক'ব পাৰি মেহেল টাইপেই এয়াই আছিল সৰুকৈ দীঘা আৰু কলিকতা গাইজ বাই বাই